লাগি যায় মোৰ কেতিয়াবা বহুত দুখ লাগে তাৰমানে মোৰ তাৰমানে উপায় নাই আৰু তাৰমানে কি ক'ম লৈ পুৰিয়া মই গাভৰু ৰংপুৰ বাকৰি লৈ যাওঁ একেলগে মিলি জুলি আহোয়া বহাগৰ লগ জনাওঁ ৰংপুৰ বাকৰি লৈ যাওঁ এনেকুৱা আৰু এই মানুহজনী যে ইয়াতে পিঠা দোকান দি আছে এনে এটা জনপ্ৰিয় খাপলাংকাই ৱাইফ ইয়াতে পিঠা দোকান দি আছে আমাৰ সাংবাদিকবিলাক দেখা নাপায় নেকি নমস্কাৰ আপোনালোকে চাই আছে ইলি ইলি ইউটিউব চেনেল আৰু আপোনালোকে গমেই পাইছে আমি বৰ্তমান ক'ত আছোঁ আৰু কিয় আছোঁ সকলোৱে জানে আমি বৰ্তমান আছোঁ অসমৰ অতিকে জনপ্ৰিয় অভিনেতা অসমখনক গোটেই ইমূৰৰ পৰা সিমূৰলৈ হাঁহিৰ খলকনি যোগাই অহা আমাৰ একমাত্ৰ অভিনেতা ৰাহুল দা যাৰ নামেই পৰিচয় আৰু তেখেতৰ আমাৰ আজি যদিও আমাৰ মাজত নাই তেখেতৰ ঘৰৰ পৰিয়ালৰ লগত আমি আছোঁ আৰু আমাৰ লগত উপস্থিত আছে একমাত্ৰ ল'ৰা নামটো কৈ দিয়া হ'ব নমস্কাৰ মোৰ নাম শ্ৰী কপিল দাস আৰু ধুনীয়া ডান্স কৰে আৰু আমাৰ লগত আছে কপিলৰ মা আৰু আমাৰ বাইদেউ হয় আপোনাৰ নামটো অকণমান নমস্কাৰ মোৰ নাম মহিলা দাস মহিলা হয় হয় আপোনাক মই এতিয়া সুধিম ৰাহুল দা নোহোৱাৰ পৰা আপোনাৰ বৰ্তমান অসুবিধা কি হৈ আছে আপোনাৰ বৰ্তমান ৰাহুল দা বৰ্তমান আমাৰ মাজত নাই এতিয়া সেইটোৱে ডাঙৰ কথা এতিয়া নাই ধৰ এওঁটো মৰিয়ে গ'ল ধৰ এইটো ঢুকাই গ'ল নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা যেতিয়া তাৰমানে এওঁ থাকোঁতেতো মোৰ একো অভাৱেই নাই হা ধুনীয়াকৈ খাই থাকোঁ পিন্ধি থাকোঁ উৰি থাকোঁ ধুনীয়াকৈ ঘূৰা ফুৰা কৰি থাকোঁ যেতিয়া তাৰমানে মৰি গ'ল মৰি যোৱাৰ পিছত 1 মাহ 2 মাহ 3 মাহ 1 বছৰ ধুনীয়াকৈ 1 বছৰ লাগি টানাটানিকৈ চলিলোঁ অলপ জমা জুৰি পইচা আছিল তাৰপিছত মোৰ মানে চিন্তা কৰিলোঁ এতিয়াতো পইচাও নাই দেখোন মই কৰোঁ বুলিও দেখোন নাপাওঁ কৰিম কি এতিয়া মই চিন্তা কৰিলোঁ এতিয়া কৰিম কি মই তেতিয়া অভাৱত পৰি গ'লোঁ ইও এতিয়া লাহে লাহে ডাঙৰ হৈ আহি আছে 6ৰ পৰা 7 8 9 তাতে যেতিয়া তাৰমানে এওঁ ঢুকালে ইয়াতো পঢ়া সেইটো খৰচটো বাঢ়ি আছে মই এতিয়া কি কৰিম মনে মনে চিন্তা কৰি থাকোঁ কি কৰিম এতিয়া মই ভাবি নাপাওঁ ই এতিয়া টিউশ্যন দিব লাগে ইয়াক এতিয়া টিউশ্যন দিলে টিউশ্যনৰ কথাটো আহি নপৰে ধৰ ঘৰতে পঢ়িবা দিওঁ মই মানে এনেকুৱা এটা অভাৱ হৈ গ'ল মই মানে সাঁথৰি তাৰমানে পাৰ নাপাওঁ মই এনেকুৱা এটা অভাৱ পৰিছোঁ তাৰমানে মোৰ জানো ক'ৰবাৰ পৰা এটা গছ বাগৰি পৰি জানো মোৰ মাথাত পৰি গ'ল মই তাৰমানে এতিয়া মাথাটো মই এনেকৈ দাঙি চাব নোৱাৰোঁ মূৰটো দাঙিব নোৱাৰোঁ এতিয়া মই কি কৰিম এতিয়া মই তাৰপিছতে চিন্তা কৰোঁ এতিয়া কি কৰিম ভাবি 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 মই কোনো ফালৰ পৰা মোৰ উপায় নাই লাষ্ট টাইমত মই চবকে সুধিছোঁ মই বোলো কি কৰিম এতিয়া তাৰপিছতে চিন্তা কৰিলোঁ মই বোলো নাই বহুতকে দেখোঁ দোকান চোকান দি থাকে মই এখন দোকানকে দিওঁ কৰেন চকত এখন মই দোকান দিওঁ প্ৰথমতে মই দোকান কেইটা ষ্টাৰ্ট কৰিলে আজিৰ পৰা প্ৰায় কিমান দিন আগত মই এওঁ ঢুকুৱা 1 বছৰমানৰ পিছৰ পৰা আপুনি দোকানখন দিলে মই যদিও দোকানখন দিওঁ মোৰ খুব লাজ লাগে বেয়া লাগে মোৰ মানুহবিলাকে চিনাকি মানুহবিলাকে আহে হেৰি আপুনি ৰাহুল দা বৌ নেকি মই মানে হয় বুলি কওঁ আৰু আপুনি দোকান দিছে ঠিকে আছে আপুনি ভাল কাম কৰিছে এনেকুৱা কয় যদিও কয় মোৰ মনে মনে অন্তৰখন খুব দুখ লাগিব তাৰপিছতে এনেকৈ কৰি 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 আজি পৰ্যন্ত মই তাৰমানে দোকানখন কৰি আছোঁ কিন্তু যদিও মই দোকানখন কৰি আছোঁ মানুহে মোক কয় যে আপুনি যে আজি ইয়াতে দোকান দি আছে আপোনাৰতো ৰাহুল দা এইটো ইমান খাপলাংকাই নামততো বহুত এজন শিল্পীৰ ৱাইফ হিচাপে আপুনিতো বহুত ওপৰত থাকিব লগা আছিল য'ত নেকি মানুহে সকলোৱে জানে এজন সৰু সৰু মানুহবিলাকে নাজানে যে ৰাহুল দা বহুত মানে ধনী আজি পৰ্যন্ত মোক নাজানে আজি পৰ্যন্ত মোক চিনি নাপায় কোনো খাপলাংকাই এই যে ঘৈণীয়েক হয় ঘৈণীয়েক বুলি ক'লোঁ আজি পৰ্যন্ত মোক নাজানে বহুতে ভাবে বাইদেউজনী ধুনীয়া ধুনীয়া ইমান ধুনীয়াকৈ দোকান দি আছে ভালে লাগে পিঠাবিলাক খাই এনেকৈ কয় কিন্তু সেইদিনাখন মই হঠাতে এজন মানুহ আহিছে দেই কোনোদিন মই সেই মানুহজনক দেখা নাই কিন্তু ইয়াত বহুত মানুহ আছে গৈছে খাইছে আহিছে কিন্তু বহুতেই মোক জানিও ধৰ হয়তো জানিও মোক নাজানা বুলি ভাবে কিন্তু এজন মানুহে মোক উদ্ধাৰ কৰিছে মই আজি সেই মানুহজনক মই পৰিচয় পোৱা নাই মই পৰিচয় পালি হয়তো মোক তাক মই বহুত ধন্যবাদ বুলি ক'ম আৰু যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে নিশ্চয় সেই মানুহজনক বাইদেউ কোন ওলাব যদি চাই আছে তেতিয়াতে গম পাব তাৰপিছতে মই 4 দিনমানৰ আগত তেওঁ আহিছে দেই মোৰ তাত 2 দিন পিঠা খাইছে মানুহজনে 2 দিন পিঠা খাইছে খাওঁতে কৈছে যে এওঁ কোন হয় এনেকৈ বুলি সুধিছে তাৰপিছত আমাৰ ওচৰৰে মানুহ এজনে বাইক এখন লৈ পেলাই ওলাই আহিছে ওলাই আহোঁতে কৈছে এওঁক চিনি পোৱা নাই নেকি আপুনি কৈছে নাইতো পোৱা এওঁ যে সেই যে আমাৰ জনপ্ৰিয় খাপলাংকাই তেওঁৰে পৰিবাৰ হয় এনেকৈ কৈছে
ইচিৰা মই নেকি তাইতো আচৰিত আচৰিত হয় মই দোকান দি আছোঁ মোক কোনো দেখা নাপায় মোক কোনো চিনি নাপায় হয়তো মোক চিনিও নাপায় আগতে যিহেতু মই এইবিলাকত অহাই নাই যে এই মানুহজনী যে ইয়াতে পিঠা দোকান দি আছে এনে এটা জনপ্ৰিয় খাপলাংকাই ৱাইফ ইয়াতে পিঠা দোকান দি আছে আমাৰ সাংবাদিকবিলাক দেখা নাপায় নেকি ঠিক আছে মই আজি মই আমুকক ফোন কৰিম কাৰোবাক ফোন কৰিম বুলি কৈছে মই কিন্তু শুনি আছো কথাটো দেই মই সোধাও নাই কাক কৰিবি কাক কি কৰিবি কাৰণ মই অত দিনৰ পৰা মই পিঠা দোকান কৰি আছো মোক কোনো দেখাই নাপায় হা পিঠা বিক্ৰী কৰোঁ কোনোবাই খাইছে গৈছে লৈছে গৈছে এনেকুৱা আৰু তাৰপিছতে সিদিনাখন মানুহজনে কোৱাৰ পিছত দুজন মানুহ আহিছে দেই আমাৰ ইয়াৰে লোকেল ল'ৰা সাংবাদিকে হয় আহিলে আপোনালোকৰ এটা প্ৰশ্ন আছে মোৰ প্ৰশ্ন নহয় মানে মই যিহেতু ৰাহুল দাই মই এইটো লাইনত লৈ আহিলে বা খাপলাংকাৰ লগত ময়ো অভিনয় কৰি আছিলো তো মই মানে এজন ৰিপৰ্টাৰ নহয় দেই মই একদম ঘৰুৱাভাৱে কৈছো ৰাহুল দাৰ বাবে মোৰ তাত প্ৰশ্ন আছে যে ৰাইজে মোক বাৰে বাৰে সুধি থকা প্ৰশ্ন এটা ৰাহুল দাই এক্টিং জগতখনত ভৰি দিছিলে আমি সকলোৱে গম পালো যে কেনেকৈ আহিল কেনেকৈ কি হ'ল ৰাহুল দাৰ প্ৰথমখন ভিচিডি নামটো কি আছিলে হাহাকাৰ সেইটো ওলাই গ'ল তাৰপিছত আপুনিও কেতিয়াবা এক্টিং কৰিছিল নে এক্টিং মানে মই তেনেকৈ আমাৰ ল'ৰাটো তেতিয়া হয়তো 6-7 মাহ মানত তেতিয়া হৈছে আৰু এখন হাহাকাৰ বুলিকে তেতিয়া প্ৰদীপ দত্ত আছিলে দীনবস্য আছিল তেনেকে তাৰমানে আমাৰ ইয়াতে লোকেল এখন আছে হোটেল এখন আছে লক্ষী হোটেল বুলি কয় সেইখন হোটেলত শ্বুটিং লৈছিল হাইফাই চেনেল বুলিকে তেতিয়া তাৰমানে মোৰ ল'ৰাটোক লৈ পেলাই শ্বুটিঙত গৈছো মই প্ৰদীপ দত্তৰ এক্টিংটো মই কৰিছো তেওঁ তাৰমানে যিটো তেওঁৰ এখন আছিলে যে মই পাহৰিছো বাৰু তেওঁৰ এক্টিংটো মই কৰিলো তাৰপিছতে তেনেকৈ কৰাৰ পিছত তেতিয়া মোৰ ল'ৰাটো সৰু আছিল আৰু কপিল আৰু এটি মই আপোনালৈ প্ৰশ্ন আছে ৰাহুল দা সকলোৱে জানে আপুনিও ভাল পাইছিলে কিন্তু ৰাহুল দাৰ এনেকুৱা এটা ভাল গুণ যাৰ কাৰণে নেকি আপুনি ৰাহুল দাক আজিও ভাল পায় আৰু ভৱিষ্যতলৈ ভাল পাই থাকিব সেই গুণটো আপুনি ক'ব পাৰিবনে পাৰিম হয় মানুহজনৰ গুণটো ইমান ধুনীয়া আছিল তাৰমানে কাকো তাৰমানে সি বেয়াকৈ ক'ব নিদিয়ে এতিয়া ধৰ তোমাৰ নিচিনা মানুহ বা আমাৰ নিচিনা মানুহ বা ধৰ বাতৰি যি গ'ল বাতৰি যি কোনোবা এটা গৈ আছে ৰাহুল দা নেকি এনেকে ক'লে মানে কৈ তুমি আহাচোন ইফালে আহাচোন এটা কাম কৰা তুমি খাপলাঙত এক্টিং কৰিবা নেকি এনেকে কয় মইহে গালি পাৰো কিন্তু দেই একদম মই পাইছিলো মানে মই যেতিয়া প্ৰথম লগ পাইছিলো ৰাহুল দা সেইদিনাখন মই এখন মঞ্চত লগ পাইছিলো তেতিয়া মই চাগে মেট্ৰিক পাছ কৰি কিনে মই আহিছিলো আৰু তেতিয়া মই ৰাহুল দাৰ নাম্বাৰটো লৈছিলো বিপুল দা তেখেতকো লগ পাইছিলো কিন্তু ৰাহুল দাই মোক বেছি মানে ওচৰৰ পৰা তেখেতে মোক ফোন নম্বৰটো দিছিলে আৰু তেখেতৰ থ্ৰুদিয়ে মই ইমানখিনি আগুৱাই যাব পাৰিছো ৰাহুল দা সঁচাকে ওচৰত মানে মানুহজনে বহুত মানে ক্ল'জ আছিলে সহজ আছিলে মানুহজন এতিয়া আপুনি সদশেষত এটা অনুৰোধ প্ৰশ্ন আছে নেকি ৰাইজলৈ আপোনাৰ কিবা অনুৰোধ আছে নেকি বৰ্তমান আপুনি যি পৰিস্থিতিত জীয়াই আছে এই বাবুজনৰ কথা চিন্তা কৰি কিবা অনুৰোধ আছে নেকি আপোনাৰ ৰাইজলৈ এতিয়া অনুৰোধ মানে মোৰতো খুবেই অনুৰোধ মানে মোক লাগে মোৰ অৱস্থাটো খুবেই বেয়া এতিয়া মোৰ এতিয়া ল'ৰাটো এতিয়া 15 বছৰ হৈছে আৰু তাতকৈ আগতে বাপেকে ঢুকাই গ'ল ধৰ এতিয়া নহয় আৰু 2 দিনমান থাকিব লাগিছিলে তেওঁ লাগিছিলে ধৰ ইয়াৰ পঢ়া শুনাখিনি খুব কম সময়তে তেওঁ গুচি গ'ল মোৰো তাৰমানে এতিয়া মানে নিৰূপায় আৰু তাতে এতিয়া এনেকুৱা হৈ গৈছে তাৰমানে এইবিলাক মানে কৰোণা এইবিলাকৰ ক্ষেত্ৰতে গোটেই বন্ধ হৈ আছে কিবাকে মই সাধাৰণকৈ এখন দোকান দি পিঠা আৰু চাহ বিক্ৰী কৰি কিবাকে মানে জীৱন নিৰ্বাহ কৰি আছো এতিয়া আপুনি চৰকাৰলৈ কিবা অনুৰোধ আছে নেকি চৰকাৰলৈ এটাই মোৰ অনুৰোধ এতিয়া মই কি বুলি ক'ম চৰকাৰৰ এতিয়া মানে চাৰিওফালৰ পৰা মানে অশান্তি সৃষ্টি চলি আছে মোৰ এটাই অনুৰোধ তথাপিও মই তাৰ অশান্তিৰ মাজতে কওঁ মোৰ এটাই অনুৰোধ মোক অকণমান যদি মোক সহায় কৰে চৰকাৰৰ ফালৰ পৰা ল'ৰাটোক যাতে পঢ়া শুনা কৰিব পাৰোঁ মই তাক যাতে অকণমান মই মেট্ৰিকলৈকে যাতে আগুৱাই লৈ যাব পাৰোঁ মই এইখিনিতে এটা কথা কওঁ চৰকাৰৰ কৰ্তৃপক্ষৰ পৰা আমাক আমাৰ ৰাহুল দাৰ পৰিয়াললৈ নিশ্চয় চকু মেলি চাব মই এতিয়া মোৰ ফালৰ পৰা অনুৰোধ আৰু ৰাইজৰ অনুৰোধ যাতে আমাৰ এই ঘৰখন বা এই বাবুজনৰ কথা চিন্তা কৰি অকণমান আগুৱাই আহে এটা কথা মই সেই দিনাখনে ময়ো আছিলোঁ যিহেতু ৰাহুল দাৰ ইয়াতে চিতা যেতিয়া জ্বলি আছিল তাতে বিভিন্ন আৰ্টিষ্ট ইয়াতে আহিছিল তাৰে মাজতে কিছুমান কোন আহিছিল আপুনি জনাব পাৰিব নেকি পাৰিম হয়
কোন কোন আহিছিল তাতে কোন মানে ইয়াত আমাৰ পৰপল মহন্ত ছাৰ আহিছে হয় উতুল বৰা ছাৰো আহিছে কেশৱ মহন্ত ছাৰ আহিছে তেতিয়া মই তাৰমানে আহিছেহে গম পাওঁ দেই মই আহিছে বুলি গম পাওঁ কিন্তু মই তাত ইমান মই মানে খুব এটা হেৰি নহয় আৰু তাৰপিছত আমাৰ বুলিয়ে কওঁ আৰু জনপ্ৰিয় আমাৰ জুবিন গাৰ্গ তেওঁ আছিল তাৰপিছতে যতীন বৰাও আহিছে আহিছে আহি পেলাই যতীন বৰা আমাৰ এই জুবিন গাৰ্গ কৈছিলে তেতিয়া হেৰি চিপাঝাৰত মানে ফুটবল প্ৰতিযোগিতা হৈ আছিল তাৰমানে জুবিন গাৰ্গ কৈছিলে যে মই আৰু দুদিনমানৰ পিছত আহি আছো হয়তো সিহঁতে ব্যস্ত থকা মানুহ বহুত কথা চিন্তা কৰি মোৰ কথা চিন্তা কৰি নাথাকে তেনেকে বহুত ধৰণৰ মানুহ বহুত আছে হয়তো সেনেকে পাহৰি গৈছে আৰু নাহিল মানে এনে কিন্তু হেৰি আমাৰ ল'ৰাটোৱে অকণমান যোগাযোগ কৰি থাকে কেতিয়াবা কয় যে আংকুল মোক চিনি পাইছনে মই ৰাহুল দাস স্বপ্নাকাই ল'ৰা মই এনেকে কৰি সেনেকে কৰি সেইখিনি কথাও পাতি থাকে মেছেজ এইবিলাক কৰি থাকে কিন্তু মই কোৱা নাই যে তুমি মোৰ ঘৰত বা মোক অলপ সহায় কৰা মই কোৱা নাই বিচাৰাও নাই ধৰ মোৰ যদিও মোৰ বহুত বিপদ হৈ আছে কাৰণ চবেই চব ধৰণৰ কথা চিন্তা কৰি থাকে মই যেনেকে ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে মই ভাতকেইটা কেনেকে আহিব পইচা দুটা কেনেকে পাওঁ তেনেকে চিন্তা কৰো গতিকে ঠিক তেনেকে তেওঁলোকে চিন্তা কৰি থাকে সেনেকে সেইকাৰণে মই আৰু ইমান প্ৰেছাৰ দিয়া নাই এতিয়া তাৰপিছত মই এটা কথা আপোনাৰ মুখৰ পৰা যিহেতু মই ঘৰুৱা মই আপোনালোকৰ কথাখিনি প্ৰায় মই জানোৱে আপোনালোকে মোৰ প্ৰায় ফোনৰ বুলিয়ে নহয় ইয়াতে বহুত দিন আহিছো আপোনাৰ ঘৰত কিন্তু মই লগো পোৱা নাই আপুনি চাগে কৰবাত এনেকে গৈ আছিলে কিন্তু সেই মুহূৰ্তত মই আপোনাৰ পিঠা দোকান দিয়া বা এইবিলাক কথা মই কিন্তু গম পোৱা নাই আৰু বাবু মোক কোৱা নাই আৰু কেনেকেনো ক'ব এইখিনি কথা একচুৱেলি বাবু ক'ব চাগে সাহস নকৰে তো এইখিনিতে কওঁ বাবুৰ পঢ়া শুনাৰ দায়িত্বত মই বোধহয় গম পাইছিলো অকণমান কোনোবাই দায়িত্ব ল'ম বুলি কৈছিলে বাবু আজি তাৰিখত সেই মানুহকেইজনে পঢ়া শুনাৰ দায়িত্ব ল'লেনে নাই পঢ়া শুনাৰ দায়িত্বটো তাৰমানে লৈছিলে নাই যোনদিনাখন মানে এওঁ ঢুকাই যেতিয়া শ্মশানত গৈছে মই কিন্তু গম নাপাওঁ কৈছে মোক ইয়াৰ মানুহখিনিয়ে কৈছে শ্মশানত যিবিলাক মানুহে গৈছিল চবেও কৈছে যে আপুনি চিন্তা কৰিব নালাগে কুমাৰ ভৱেশে গোটেইখিনি দায়িত্ব লৈছে পঢ়া শুনা কৰাৰ ক্ষেত্ৰত মানে ল'ৰাটোক গোটেইখিনি সি মানে লৈছে আৰু দায়িত্বখিনি এনেকে বুলি কৈছে তাৰপিছতে মই অলপ চিন্তা কৰিলো ঠিক আছে বাৰু ভালে হৈছে যদি লৈছে আপুনি কিন্তু খোজা নাছিলে মই খোজা নাই মই আজি পৰ্যন্ত মোক আকৌ মেছেজ কৰি কোৱা নাই যে মোক উদ্ধাৰ কৰ আশাও কৰা নাছিলে মই আশাও কৰা নাই এতিয়া ঈশ্বৰে যেতিয়া দয়া কৰিব তেতিয়া হয়তো মোক চকু মিলি চাব এই কৰ্ম কৰি খাবই লাগিব হয় নে নাই মই তেনেকে ভাবি পেলাই আজিলৈ মই পিঠা দোকানে দি আছো কুমাৰ ভৱেশে কথা দিব নে কথা নাই একো কৰিব নোৱাৰিলে তেওঁ মই তাৰপিছতে মই দুদিনমান ফোন কৰোঁতে এদিন হয়তো শুই আছিলে হেল্ল' এনেকৈ কৈছে মই কৈছোঁ ভাইটি মই মই খাপলাঙৰ ৱাইফে ফোন কৰিছোঁ তোমাৰ লগত অলপ কথা আছিল তেতিয়া কৈছে বাইদেউ মই অলপ পিছতকৈ ফোন কৰি আছোঁ মই বৰ্তমান মই এতিয়া শুই আছোঁ মোৰ প্ৰগ্ৰাম আছিল ৰাতি এনেকৈ কৈছে তাৰপিছতে মই আৰু ঠিক 2-3 ঘণ্টামান মূৰত আকৌ এবাৰ ফোন কৰিলোঁ মই যেতিয়া ফোন কৰিলোঁ তেতিয়া কৈছে বাইদেউ অকণমান পিছত ফোন কৰি আছোঁ মই ফোন কৰিম আপুনি কৰিব নালাগে যেতিয়া সি ফোন নকৰিল তেতিয়া মই চিন্তা কৰিলোঁ তেতিয়া বুলি ই আৰু নাই ইমান আশা কৰি লাভ নাই মই তেতিয়াৰ পৰা তাৰমানে মই গোটেইখিনি বাদ দিছোঁ আৰু তাৰমানে আকৌ আশাও কৰা নাই অথচ মই যেতিয়া আমাৰ খাপলাংকাই অভিনয় জগতৰ খাপলাংকাই বুলিকে যেতিয়া প্ৰিয় চিনেমাখন কৰিব গৈছিলে শেষত মৰাৰ আগমুহূৰ্তত জুবিনৰ লগত যেতিয়া কৰিব গৈছে এতিয়া ধৰ জুবিনৰ লগত মোৰ ভাল চিনাকি হ'ল তেতিয়া ধুনীয়াকে মানে আমাৰ লগত ধুনীয়াকে পৰিচয় হৈ গ'ল তাৰ লগত আমি ফটো উঠিছোঁ তাৰপিছতো মই জুবিনক আজিলৈ কিনি মই কোৱা নাই যে জুবিন মোক অলপ সহায় কৰা মই মানুহক তাৰমানে প্ৰেছাৰ দিব খুব টান পাওঁ মই এটাই কথা আপোনাক সুধো যে শিল্পীসকল সদায় ৰাইজৰহে চিনাকি ঘৰখন চিনাকি নহয় হয়নে এতিয়া সেই তুলনাত আপোনাৰ ল'ৰাজন এতিয়া শিল্পী লগত জড়িত আছেনে এনে বাবু এনে কিবা কৰা নে তুমি ডান্স চান্স কিবা এনেকুৱা বা গান চান গোৱা ডান্স কৰোঁ হয় এনেকুৱা ইউটিউব চেনেল এটা আছে মোৰ কপিল দাস বুলি তাতে ডান্সৰ ভিডিঅ' এনেকুৱা শ্বৰ্ট ফিল্ম কিবা কিবি দি থাকোঁ মানে হয় এই মুহূৰ্তত আপোনালোকক ক'ব লাগিব আমাৰ ৰাহুল দাৰ একমাত্ৰ ল'ৰা কপিল দাস এটি ইউটিউব চেনেল আছে দা কপিল দাস বুলি আপোনালোকে সকলোৱে এবাৰ গৈ ইউটিউবত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু আমাৰ এই
এই চেনেলটোৰ তলত ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ তলত দিয়া আছে দা কপিল দাস বুলি আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰক অকণমান আমাক যাতে এই ভাইটিক আগুৱাই যোৱাত আপোনালোকে অলপ উৎসাহ দিয়ে তাৰে মই আশা কৰিছোঁ আৰু আপোনালোকে লাষ্টত কিবা ক'ব নেকি এনে বাবু এনে কিবা গান চান গোৱা এখন গান এটা গাই দিয়া লাষ্টত আৰু আপুনিওতো গান গায় আপোনাৰ মুখৰ পৰা এটা শুনিলেও ভাল হ'ব বা বাবুৱে গালে হ'ব এটা গান সেইকাৰণে বেয়া লাগে গাই একো নাই গাই দিব পাৰে গানটো আপুনি এটা গাওক আৰু লাষ্টত গান মোৰ মাতটো ইমান ভাল নহয় এটা লাষ্ট মই অনিমা বাইদেউৰ গানটো খুব ভাল পাইছিলোঁ আগতে হয় হয় লুইতপুৰীয়া মই গাভৰু ৰংপুৰ বাকৰি লৈ যাওঁ ও লুইতপুৰীয়া মই গাভৰু ৰংপুৰ বাকৰি লৈ যাওঁ বতৰৰ বলিয়া বাট মন হলো ৰঙীয়া একেলগে মিলি জুলিয়া হোয়া বহাগৰ লগ জনাওঁ ৰংপুৰ বাকৰি লৈ যাওঁ এনেকুৱা আৰু এটি সৰু ভাষত এটি মোৰ প্ৰশ্ন আছে ৰাহুল দাই অভিনয় কৰাৰ বাদেও ৰাহুল দাই আৰু কিবা কৰিছিল নে এনে কিবা আৰু বেলেগ নাই এনে তেনেকে একো কৰা নাই হয় হয় মিউজিক কিবা মিউজিক মানে হেৰি কিন্তু এই ড্ৰাম ধুনীয়াকে বজায় গিটাৰ ধুনীয়াকে বজায় গিটাৰ যেতিয়া হাত ল'ব নহয় মানুহ পগলা হৈ যাব আমি দুটাই ধুনীয়াকে গান গাই থাকো মোক কয় আছোন আমি দুটাই ৰাতি আৰু তাৰ পৰাই চাগে আপুনি গানৰ হেৰিটো তাৰমানে বেছিকৈ পাই গ'ল আৰু বেছিকে পাই গ'লো মানে হেৰি ধুনীয়াকে মোক কয় তই এটা গান গাচোন বড়ো গান গাই এনেকে কয় মইতো বড়ো গান ভাবিলো বড়ো গান গাব অলপ টান পাওঁ আৰু তাৰপিছত মই কৈছো তই গা মই গিটাৰ বজাম নহয় আমি ফূৰ্তি কৰি থাকো আৰু তেতিয়া তাৰপিছতে এতিয়া এনেকুৱা লাগে মোৰ তাৰমানে তেওঁ যেতিয়া নোহোৱা হৈ গ'ল মোৰতো এখন ঘৰ তাৰমানে ক'ৰবাত জানো মই শ্মশানৰ মাজত আছো নেকি সঁচাকে মোৰ এনেকুৱা লাগি যায় মোৰ কেতিয়াবা বহুত দুখ লাগে তাৰমানে মোৰ তাৰমানে উপায় নাই আৰু তাৰমানে কি ক'ম এটা সময়ত তাৰমানে এনেকুৱা লাগে তাৰমানে গিটাৰ আজি পৰি আছে তাতে বাঢ়ি পৰি আছে চব বস্তু পৰি আছে এতিয়া আৰু অকলশৰীয়া আমি এতিয়া আমাক কোনো খবৰ লওঁতাও নাই কোনো কিয় খাইছা কি লৈছা মোৰ ওচৰ চুবুৰীয়া মোক সহায় কৰি থাকে বহুত ওচৰ চুবুৰীয়াবিলাকে কেতিয়াবা চাউল দিয়ে কেতিয়াবা দালি দিয়ে কেতিয়াবা তেল দিয়ে এনেকুৱা ধৰণৰ আৰু এতিয়া চলি আছো তেনেকে আৰু সেইখিনি আৰু ক'ব লগা বহুত আছে এতিয়া কৰিলেনো কি হ'ব ন সেইটোৱে বাকীখিনি আমি চৰকাৰৰ ওপৰত আমি আৰু ৰাইজৰ ওপৰত আমি অনুৰোধ জনাইছোঁ সকলোকে আমি এৰি দিছোঁ আপোনালোকে চাওক এইখন ঘৰৰ পৰিয়ালক আপোনালোকে অকণমান হ'লেও কিছু সহায় জনাওক গতিকে আপোনালোকে গোটেই কথাখিনি গমেই পালে আপোনালোকে যদি আমাৰ ৰাহুল দাৰ এই ঘৰখনলৈ সহায় কৰিব বিচাৰে আমি নাম্বাৰটো ইতিমধ্যে দিয়া আছে আপোনালোকে এই নাম্বাৰটোত ফোন কৰি নিশ্চয় আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ আজিলৈ বিদায় মাগিছোঁ বাবু লাষ্টত কৈ দিয়া এবাৰ ছাবস্ক্ৰাইব কৰি বুলি কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো দা কপিল দাস বুলি আছে দা কপিল দাস গতিকে ভিডিঅ'টো যদি আপোনালোকে নিশ্চয় ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আপুনি ভাল পোৱাখিনি আনলৈকো বিলাই দিয়ক যাতে আনেও চাই আমাৰ এই ঘৰখনৰ দুখৰ কথা বা এই ঘৰখনৰ কিছু সহায়ৰ কাৰণে আগবাঢ়ি আহে আমি তাকেই কামনা কৰিছোঁ বাই বাই লাভ ইউ